কলেজৰ সেই আবতৰীয়া বৰষুণজাক মনত আছেনে তোমাৰ? কলেজৰ চৌহদ যে ধোৱাময় হৈ পৰিছিল আৰু দুয়ো তিতি তিতি ঢাপলি মেলিছিলোঁ ক্লাছৰ সময় হ'ল বুলি। তোমাক যে সেইদিনা ইমান মৰম লাগিছিল নহয়, যেন পূৰ্ণিমাৰ জোনটোহে। বৰষুণত তিতি পুৰা তোমাৰ চুলিকোছা কাণৰ কাষেৰে বৈ আহিছিল এটোপাল হৃদয়স্পৰ্শী ভালপোৱা হৈ। ভিজি পৰা তোমাৰ কুৰ্তা আৰু নীলা দুপাট্টাখনেৰে উফ, কি বুলি ক'ম তোমাক। মন গৈছিল মোৰ নীলিম কুমাৰৰ দৰে কলমটো হাতত লৈ এটাৰ পিছত আনটো প্ৰেমৰ কবিতা লিখি যাবলৈ। তোমাক কিনি পেলাম, ৰাখি থৈ দিম যেন এটা বৰষুণৰ ভিজা কবিতা কৰি চিৰদিন মোৰ কাষত। তিতা চুলিকোছা জোকাৰি জোকাৰি যে মোক পানীৰ কণাৰে বোৱাইছিলা। বৰষুণৰ পানী মোৰ মুখলৈ ছটিয়াই যে তুমি হাঁহিত ফাটি পৰিছিলা, মনত আছেনে তোমাৰ? মই যে থৰ হৈ তোমাৰ হাঁহিত হেৰাই গৈছিলোঁ। তুমি জানো বুজিছিলা সেইদিনা মোৰ হৃদয়ৰ মাজেৰে পাৰ হৈ যোৱা বিদ্যুৎ প্ৰবাহী সেই প্ৰেমৰ শিহৰণটোৰ কথা? ভাল লাগে তোমাক হাঁহিলে, সেই ওঠৰ কাষৰ তিলটোৰ সৈতে। ভাল লাগে অ', সঁচাই তোমাক ভাল লাগে।